কেনেকুৱা হৈছে জনাবচোন। গুড মৰ্নিং, মই ৰশ্মি গগৈ আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় কোৱাৰ দৰে মোৰো খুবেই ভাল। আৰু এতিয়া ৰাতিপুৱাৰ 8টা বাজিছে আৰু মই জাষ্ট গা পা ধুই আজৰি হৈ আহিছোঁ। বাকী এইবিলাক একো বিচনা ঠিক কৰা নাই, কৰিম আৰু গোটেই কামখিনি বাকী আছে এতিয়া। আৰু ভাবিলোঁ আজিৰ ব্লগটো মই এতিয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, আৰু কেইবাদিনো হ'ল মই ব্লগ দিয়া নাই। তো আজিৰ দিনটো মই কি কৰোঁ সকলোবিলাক আপোনালোকৰ লগত দেখাই যাম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক এইকণ আগবাঢ়ি যোৱাত সহায় কৰিব। তেতিয়াহ'লে ব'লক আজি আমি এই ব্লগটো আৰম্ভ কৰোঁ। কাম বন আজৰি কৰিলোঁ আৰু সকলোবিলাক হৈ গ'ল আৰু, কিন্তু ভাত খোৱা নাই, খাম। কিন্তু মই কাম এটা কৰি আছোঁ, ৰ'ব দেখাওঁ। এইটো কমপ্লিট হোৱাগৈ নাই, কমপ্লিট কৰি লওঁ তাৰপিছত দেখাম। কালি এখন কৰিলোঁ, এইখন কেনেকুৱা হৈছে জনাবচোন। ভালকৈ নাজানো, ট্ৰাই কৰি আছোঁ। ৰুমাল হয়, যিহেতু বিহু পালেহি সেইকাৰণে দুখনমান ৰুমাল কৰি থওঁ বুলি ভাবিছোঁ, অকণমান কামত আহিব। আৰু আপোনালোকে বাৰু কৰিছেনে? বিহুৰ যোগাৰ কেনেকুৱা চলিছে জনাব। আৰু এইবিলাক আচলতে এইবিলাক কৰি থাকিলে খুব হোষ্টেলৰ দিনবিলাকলৈ মনত পৰে, কাৰণ হোষ্টেলত থাকোঁতেই শিকিছিলোঁ এইবিলাক কৰিবলৈ, চিলাই হওক বা যি হওক, দহি চিলাই এইবিলাক। কাৰণ যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া খুব মনবিলাক ভাল হৈ আছিল, মানে এজনীয়ে কৰিলে বাকী চবেই কৰিবলৈ মন যায়, তই কৰিছ নেকি ময়ো কৰোঁ, এনেকুৱা টাইপ হয়। কিন্তু এতিয়া অকণমান মনবিলাক এটা কামতে মনবিলাক বহাই থ'বলৈ অকণমান প্ৰব্লেম হৈ যায়, দিগদাৰী হয়। তো খুব মনত পৰে সেই হোষ্টেলৰ দিনবিলাকলৈ, সেই দিনবিলাক ইমান মিছ কৰোঁ। আৰু আজি মই যেতিয়া এইটো কৰি আছিলোঁ তেতিয়া মানে মোৰ মানে চকুৰ আগত সেই দিনখিনি ভাহি আছিল, যিখিনি দিনত আমি কৰি আছিলোঁ। মোৰ লগৰ কেইজনী, এতিয়া চাগে সিহঁতে মোৰ ভিডিঅ'টো চালে গম পাবই মই কাৰ কথা কৈছোঁ। যোৰহাটৰ সেই দিনবিলাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। একদম মোৰ শেষ উশাহলৈকে সেইবিলাক দিন মোৰ মনত সজীৱ হৈ সদায় থাকিব। আৰু বেছি কথা নকওঁ আৰু, কাৰণ মোৰ সেইখিনি কথা ক'লে মোৰ মানে একদম মনটো বেয়াই লাগি যায় একদম, কাৰণ মনত পৰি যায় সেইবিলাক দিন আৰু কেতিয়াও ঘূৰাই নাপাওঁ। গতিকে সেয়াই আপোনালোকক দেখাবলৈ মন গ'ল, দেখালোঁ। কিন্তু কমপ্লিট হোৱাগৈ নাই, কমপ্লিট হ'লে মই গোটেইখিনি দেখাম। কেইবাখনো কিমান 10-12খনমান কৰিছোঁ নেকি, তেতিয়াহ'লে চাই থাকিব। মই এতিয়া চাহ দিবলৈ আহিলোঁ। আমাৰ আজি বাগানত পাত তুলি আছে, তো মই চাহ দিবলৈ আহিলোঁ, সেয়া লৈ আহিছোঁ আৰু আপোনালোককো ভাবিলোঁ লৈ যাওঁ। তেতিয়াহ'লে ব'লক আমি যাওঁ, চাহ দি থৈ আহোঁ। পাই গ'লোহি বাগান, সেই দূৰত দেখিছেনে, সেই কেইগৰাকী। চাহ খাবা আহা, বাই আহা চাহ খাবা। এয়া আমাৰ বাগান, নতুনকৈ কুঁহি পাত ওলাইছে, ইমান ভাল লাগিছে দেখি। এইখিনি ন হা নালাগে, তুমি ধৰিব, তুমি পাতে চিঙা। আজি তোমালোকক উলিয়াই দিছোঁ আকৌ ভিডিঅ'ত। হা গানো লগাই দিম। ডাঙৰকৈ গাই দিয়া, ৰ'দ দিলেও এইখিনিত ভালেই লাগে হয় নাই, গছজোপা আছে।
আৰু এতিয়া মই যাওঁ ভাগিন এজনৰ বাৰ্থডে খাবলৈ আৰু গাড়ীত যেহেতুকে গান বাজি আছিল সেইকাৰণে মই ভইচ অভাৰে কৰি দিছোঁ ক'ত যাওঁ আমি কৈ দিয়া ক'ত যাওঁ কৈ দিয়া বিহুলৈ যাওঁ নে ক'ত যাওঁ কৈ দিয়া বিহু শিকিবলৈ নাচিলে একদম ৰচকি যাম চবকে হাই কৈ দিয়া হাই কি খবৰ কৈ দিয়া কি খবৰ মোৰ ভাল কৈ দিয়া ভাল আমি এতিয়া বিহু শিকিবলৈ যাওঁ মই বিহু শিকিবলৈ যাম আৰু কৈ দিয়া আকৌ কি কোৱা আৰু আজি 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 কাৰ বাৰ্থডে আছিলে কৈ দিয়া দাদা হেপী বাৰ্থডে অ দাদা হেপী বাৰ্থডে দাদা হেপী বাৰ্থডে কাটিবলৈ হৈ গ'ল কাটিলো কেক কাটিলো কেক কাটিছো মই আজি বিহুলৈ যাওঁ আৰু তোমালোকে মোক চাবা দেই কৈ দিয়া চাবা দে মোক মৰম দিবা দেই মোক মৰম দিবা দেই অ'কে বাই 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 বাৰ্থডে খাই আহিলোঁ আৰু এতিয়া কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া 3টা বাজিছে আৰু বতৰটো খুব বেয়া আমাৰ ফালে চাগে এতিয়া বৰষুণেই দিব আৰু আপোনালোকৰ ফালে বাৰু এইকেইদিন বতৰ কেনেকুৱা চাগে চবতে বৰষুণেই চাগে এইকেইদিন আৰু বৰষুণটো লাগেও বাৰু গছ গছনিৰ কাৰণেই হওক বা ৰাস্তাবিলাকো বহুত বেছি ধূলি হৈ গৈছিল সেইকাৰণেও লাগে বৰষুণ ভালেই পাইছোঁ বৰষুণ দিয়াৰ কাৰণে তো কিছুমান আৰু কিবা কিবি কাম আছে আৰু সেইবিলাক কৰি লওঁ তাৰপিছত আকৌ লগ পাম চাই থাকিব হেল্ল' কালি ভিডিঅ'টো মই আৰু নকৰিলোঁ আজি নেক্সট ডে ভাবিলোঁ আজি ষ্টাৰ্ট কৰোঁ আৰু এতিয়া মই গৈ আছোঁ দোকানলৈ এয়া ফ্লাক্সত চাহ লৈ গৈ আছোঁ মিষ্টাৰৰ কাৰণে ৰ'ব দোকান পাই লওঁ তাৰপিছত আকৌ লগ পাম আৰু এতিয়া দোকানত বহি আছোঁ আপোনালোকে এই ব্লগটোত মোৰ বিশেষ দেখুৱাবলগীয়া একো নাছিল তথাপিও মই কি কৰিলোঁ দিনটো সেইবিলাকে দেখালোঁ তথাপিও আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ সোনকালে চাব পাৰে আৰু নেক্সট ব্লগত মই আপোনালোকৰ বাবে কিবা এটা লৈ আহিম যিটোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'তে